এই নদীখন ইমান ধুনীয়া লাগিছে। আমি মানে বশিষ্ঠ মন্দিৰলৈ গৈছিলোঁ, সেইকাৰণে মই বোলো ধুনীয়াকৈ ভিডিঅ' এটা কৰি ল'লোঁ। আৰু পানী দেখি একেবাৰে যে ৰ'বই নোৱাৰি, কাৰণ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ পূৰা পানীতে থপথপালোঁ। কাৰণ পানী দেখিলে মইতো একদম ৰ'বই নোৱাৰোঁ, আগৰ দিনৰ কথা মনত পৰি গ'ল। তাৰপিছত আকৌ লাখুৱাই নেৰানেপেৰা কৰিলে নহয় বোলে পানীতে নামো। তাৰপিছত বোলো মই নামি থাক দে, ময়ো অলপ ধুনীয়াকৈ নামি ল'লোঁ আৰু ধুনীয়াকৈ ভিডিঅ' এটা কৰি ল'লোঁ। কাৰণ যিহেতু মই ইউটিউবত কাম কৰি আছোঁ, আপোনালোকক দেখুৱাব লাগিব নহয় জানো। আৰু তাতে আকৌ বহুত ডাঙৰ কথা এটা, স্মৃতি হিচাপে আমাক বহুতখিনি বস্তুৱে প্ৰয়োজন নহয় জানো। আকৌতো কেতিয়াও যাব নোৱাৰোঁ, ঈশ্বৰে নিলেহে যাব পাৰিম নহয় জানো। কিন্তু আমাৰ যোৱাটো ইমান সম্ভৱ নহয়, সেইকাৰণে মই ধুনীয়াকৈ ভিডিঅ' এটা কৰি ল'লোঁ আৰু ধুনীয়াকৈ মন্দিৰভাগো দৰ্শন কৰি ল'লোঁ। ধুনীয়াকৈ ধূপ ধূনাৰ পৰা ধৰি লৈ সকলো কৰি মেলি মই ভাবিলোঁ নহয় এতিয়া পানীতে থেপথেপাই বহুত সময় থাকিম আৰু লাখো মানে যাব মন কৰা নাই নহয় জানো। সেইকাৰণে ময়ো বোলো নহয়, মই ভিডিঅ' এটা কৰি লওঁ আৰু খুব ধুনীয়াকৈ 2 ঘণ্টামান তাতে এনজয় কৰিলোঁ। আৰু মোৰ লগৰ যিখিনি বা আমাৰ লগৰ যিখিনি মানুহ আছিল, তেওঁলোকে কিন্তু খানা পিনাত বনোৱাত লাগি আছে দেই। তাৰপিছত আৰু এইহাল দেখিছেনে, পতি পত্নী হয়, তেওঁলোকে কি ধুনীয়াকৈ ফটো মাৰিছে। কিন্তু মোৰ মানুহজনক মই বিচাৰিয়ে নাপালোঁ, ক'লৈ গ'ল। আৰু তেওঁ যিহেতু এইবোৰ ইমান ভাল নাপায়, কিন্তু মই বোলো থাকক যা, কিন্তু মই স্মৃতি হিচাপে যিহেতু ল'মেই। আৰু দেখিছেনে কি ধুনীয়াকৈ পানী বৈ আছে, ৰাম মোৰ একদম দেখিয়ে মানে ভাল লাগিছে। আৰু শিলখিনিত হয়নে নহয়, শিলখিনিত ইমান ভাল লাগিছে। আমাৰ আকৌ লাখুৱাই বোলে শিল বগাওঁ, তাৰপিছতে আকৌ তাই সেই ওপৰৰ পৰা আহি আছে নহয় শিল বগাই বগাই। আৰু মন্দিৰভাগ ইমান ধুনীয়া লাগিছে নহয় জানো, জয় বশিষ্ঠ আশ্ৰম নহয় জানো, খুব ধুনীয়া লাগিছে। আৰু মানুহো দেখিছেনে কিমান ধুনীয়া, লোকেশ্যনটো ইমান ধুনীয়া। আৰু এই বান্দৰভাগ মানে আমাৰ ভিডিঅ' কৰি থাকোঁতে ওচৰতে আছিলে, মই বোলো নহয় ভিডিঅ' এটা কৰি লওঁ, তাকো দেখুৱাই লওঁ নহয় জানো। আৰু আমাৰ ইয়াত যিহেতু আমাৰ গাঁৱত বান্দৰ দেখিবলৈ নাই, কিন্তু তাত আকৌ ধুনীয়াকৈ ওচৰতে আছে। আৰু এতিয়া মই ধুনীয়াকৈ মন্দিৰভাগৰ ওপৰলৈ গৈ আছোঁ, কিন্তু সম্পূৰ্ণ দেখুৱাবলৈ নহ'ব কিন্তু দেই, বেলেগ এটা পাৰ্টত মই দেখুৱাম। আৰু এতিয়া যিহেতু ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে ৰাখি দিলোঁ। আজিলৈ বাই বাই, গুড নাইট।